comment and share. Hello friends, good morning. Welcome to my YouTube channel. Inani Creationale সকলোকে স্বাগতম জনাইছো। পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা আৰু অভিনন্দন জনালো। আশা কৰো সকলোৰে যেন অনাগত দিনবোৰ সুখ শান্তিৰে ভৰি পৰে। মানুহৰ জীৱনত সুখ দুখসমূহ থাকিবই ন, কিন্তু আমি দুখসমূহ পাহৰি সুখসমূহ বুটলিব লাগিব। সুখ দুখৰ মাজতে চলাটোই হৈছে আমাৰ জীৱন, নহয় জানো? আজি নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই মোৰ প্ৰথম ব্লগটো ষ্টাৰ্ট কৰোঁ। আশা কৰোঁ সকলোৱে যেন আঁকোৱালি লয়। এতিয়া আমি যাবলৈ আছোঁ ঢেকীয়াখোৱা মোৰ নামঘৰ। নতুন বছৰ আৰম্ভণি বুলি নামঘৰৰ পৰাই গৈ আহোঁ। নামঘৰলৈ গ'লে মনটো ভাল লাগে, নহয় জানো? আপোনালোককো দেখাব যত্ন কৰিম অলপ। তেন্তে বলক আমাৰ লগতে আৰু মোৰ প্ৰথম ব্লগটো আজি নামঘৰৰ পৰাই ষ্টাৰ্ট কৰোঁ। অথনি ঘৰৰ পৰা অহাৰ পাছত ভিডিঅ' কৰা নহ'ল আৰু আমি চাকি জ্বলাই মেলি আহিলোঁ। ইয়াতে ফটো দুকপিমানো মাৰি ল'লোঁ। এতিয়া আহিলোঁ আমি নামঘৰৰ বেক চাইডে। ইয়াত দেখিছেনে এই গছজোপা কিমান পুৰণি, 1450 চকত ৰোৱা। বহুত ভাল লাগে এনেদৰে পুৰণাবোৰ দেখিলে। ইয়াত বহুত প্ৰতিপাল কৰি ৰাখিছে। এয়া আমি এতিয়া নামঘৰৰ চৌহদৰ ভিতৰত আছোঁ। বাহিৰখন ঘূৰিছোঁ অলপ, বহুত ধুনীয়া আৰু দেখা থাকোঁ বলক। এয়া দেখিছেনে মাধৱদেৱে ভৰি ধোৱা মহাভাগ, বহুত ধুনীয়াকৈ ৰাখিছে। 1450 চকত দিহা নদীৰ পাৰত এই স্থানতে মাধৱদেৱে ভৰি ধুইছিলে। বহুত ধুনীয়াকৈ গামোচাৰে ঢাকি ৰাখিছে, বহুত প্ৰতিপাল কৰি ৰাখে ইয়াত। এতিয়া আহিলোঁ পুখুৰী পাৰৰ ওচৰলৈ। কোৱা শুনিছোঁ ইয়াত হেনো বহুত মাছ আৰু কাছ জীয়াই থৈছে, কিন্তু তললৈ নামি যাবলৈ বন্ধ কৰি থৈছে, সেইবাবে ওপৰ পুখুৰী পাৰটোতে এনেই অলপ ঘূৰিলোঁ। এয়া নামঘৰৰ সন্মুখ ভাগ। এই নামঘৰৰ ভাগ 1450 চকতে স্থাপিত হৈছিল। ইয়ালৈ আহিলে সঁচাই যাবৰ মনেই নাযায়। বহুত শান্ত আৰু ধুনীয়া পৰিৱেশ। আমি নামঘৰৰ পৰা ওলাই আহিলোঁ, বাহিৰ চৌহদটো ফুৰিলোঁ। বহুত ধুনীয়া লাগিল, বহুত ধুনীয়াকৈ ৰাখিছে। আপোনালোকক অকণমান তাৰে দেখাব যত্ন কৰিলোঁ। এতিয়া আমি চাহ খাব আহিছোঁ। নামঘৰত ভিডিঅ' কৰা নহ'ল আৰু ভাবিলোঁ মইনাপুৰীটো সোমাই যাম, সেইবাবে সোনকালে ওলাই আহিলোঁ। আহি থাকোঁতে পথৰ কাষৰ সেউজীয়াখিনি দেখি অলপ ভিডিঅ' কৰি ৰাখিলোঁ। ভাবিছিলোঁ মইনাপুৰী নামঘৰটো সোমাই যাওঁ, কিন্তু সময়ৰ অভাৱৰ বাবে সোমোৱা নহ'ল। একো নাই, পিছত আকৌ বেলেগ এদিন আহিম। এতিয়া গেটৰ ওচৰত থকা দানপেটতে খৰচ এটা দি আহিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি কালি নামঘৰৰ পৰা আহি ওচৰতে 1 জানুৱাৰী বুলি পিকনিক খাইছিলোঁ। সেয়াও মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ। ভাবিছোঁ এইটো ভিডিঅ'ৰ লগতে এড কৰি দিওঁ, কোনেও যাতে বেয়াকৈ নাভাবে। কালি আছিলে 1 জানুৱাৰী, আজি 2 তাৰিখ। ভিডিঅ'টো আজি বা কাইলৈ আপলোড দিম। যিহেতু এইটো মোৰ প্ৰথম ব্লগ, বহুতো ভুল হ'ব পাৰে। ভুল হোৱাটো জনাব, মই বেয়া নাপাওঁ। আৰু এটা কথা, বেয়াকৈ কমেণ্ট নকৰিব প্লিজ। যিহেতু মোৰ ইউটিউবত প্ৰথম খোজ, ভুল হোৱাটো স্বাভাৱিক। সকলোৱে যেন ভুলবোৰ দেখুৱাই দিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে মই দিয়া সমূহ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাব। তেন্তে পিকনিকৰ ভিডিঅ'সমূহ চাই লওঁ ব'লক, আৰু আজিলৈ বাই বাই। এয়া খুৰীৰ পৰা কামত বিজি হৈ আছে। খুৰীয়ে বনাইছিলে, ধুনীয়া হৈছিলে খাবলৈ। এয়া এই দুজনী খুৰীয়ে নাচিছে, লগতে টিকলি দুজনীও নাচিছে। ভণ্টিয়ে ভিডিঅ' কৰি আছিলে। এতিয়া ভতিজাজনীয়ে অলপ ভিডিঅ' কৰিছিলে। ভাবিলোঁ তাই কৰা ভিডিঅ'ও দি দিওঁ, নতুবা তাই মনটোতে বেয়া পাব। তাই দিবলৈ কৈছিলে। আমি পাছত খাইছোঁ, তেহেঁতক আগতীয়াকৈ দি লোৱা হ'ল। এয়া চালাড আছিলে, নেমু টেঙা, ভাত, মাংস ভাজি আছিলে আৰু জলকীয়া ভাজি, সেয়াই আছিলে।
পিকনিক বুলিলে তেনেকেই খাই ভাল লাগে কোনেও যাতে বেয়াকৈ কমেণ্ট নকৰিব এনেই আৰু পিকনিক বুলি ফূৰ্তি কৰিলোঁ অলপ তাই কিবা কিবি কথাও কৈছিলে কিন্তু মই মিউট কৰিবলগীয়া হ'ল কপিৰাইটছ লাগি যাব বহুত গান বাজি আছিল তাই এনেই অলপ ভিডিঅ' কৰিলে কোনেও যাতে বেয়াকৈ নাভাবে প্লিজ বেয়াকৈ কমেণ্ট নকৰিব আমি লাষ্টত খাব বহিছোঁ এনেই মই অলপ ফ্ৰণ্ট কেমেৰা কৰি ভিডিঅ' কৰিলোঁ ভাবিলোঁ এড কৰি দিওঁ